everyone, welcome to a new mini vlog. আজি আমি আহিছো ডিব্ৰুগড় আদিত্য ৰাজ জুৱেলাৰ্ছলে আৰু শুনিছো ইয়াত বহুত ধুনীয়া ধুনীয়া জুৱেলাৰীৰ কালেকচন ৰাখিছে। এটা চেক আউট কৰো। বলক আপোনালোকক লৈ যাওঁ আমাৰ লগত। যিহেতু ভ্যালেন্টাইন্স ডে আহি আছে আৰু নিজৰ লাভড ওয়ান্সক সাৰপ্ৰাইজ কৰাটো মেন্ডেটৰী, সেইকাৰণে মই তাইক লৈ আহিছো আজি আদিত্য ৰাজ জুৱেলাৰ্ছলে। মৰমৰ গিফ্টৰ স্পেশাল হ'ব লাগে, কি কয় ৰাইজ? Here at Aditya Raj Jewelers, we believe every piece of jewelry is more than an ornament. It's a reflection of grace, beauty and tradition. Handcrafted with love and designed to shine, their collection brings timeless elegance to every occasion. যিহেতু গহনা বুলি ক'লেই মহিলাসকলৰ এটা দুৰ্বলতা আছে নহয় জানো, তাতে হি আকৌ আজি মোক বৰ ধুনীয়া এখন জুৱেলাৰী শ্বপত আনিছে। দেখিছেই নহয় কিমান ইউনিক কালেকশ্যনছ ৰাখিছে তেওঁলোকে। আৰু ইয়াতে কেৱল গল্ডৰে নহয় দেই, ডায়মণ্ড জুৱেলাৰীৰো বহুতেই বেছি ধুনীয়া ধুনীয়া কালেকশ্যনছ ৰাখিছে। আৰু এই ব্ৰেচলেটছৰ কালেকশ্যনসমূহ চাওকচোন, বিৰাটেই বেছি চকুত লগা নহয় জানো। এণ্ড দিজ আৰ ডায়মণ্ড এণ্ড পলকিজ। কেনেকুৱা লাগিছে জনাব দেই ৰাইজ। কেৱল মহিলাসকলৰ বাবেই নহয় দেই, পুৰুষসকলৰ বাবেও বহুতেই বেছি ধুনীয়া কালেকশ্যনছ ৰাখিছে। এইবাৰ আকৌ মোকো কিবা লৈ দিব নেকি ৰাইজ? যিহেতু মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ খোৱা মেইন, তেনেকৈ নিজৰ ৱাইফ আৰু লাভড ওয়ান্সকো সাৰপ্ৰাইজ কৰাটো মেইন দেই ৰাইজ। তাৰ লগতে ইয়াতে আপোনালোকে ইয়েৰিংছ, ৰিংছৰো বিৰাটেই বেছি ইউনিক ইউনিক কালেকশ্যনছ পাই যাব। এইফালে ভ্যালেন্টাইন্স বুলি ময়ো তাইক সৰুকে উপহাৰ এটা দিলোঁ। আৰু আপোনালোকেও নিজৰ প্ৰিয়জনক কেতিয়াবা এনেদৰেই ছাৰপ্ৰাইজ কৰি বা উপহাৰ দি মৰমবোৰ এক্সপ্ৰেছ কৰিব। সো দেৰি নকৰি আপোনালোকেও ভিজিট কৰক ডিব্ৰুগড় মহালয়া ৰোডত থকা আদিত্য ৰাজ জুৱেলাৰ্ছ।